নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এইফালে সাজি কাচি ওলাই লৈছোঁ। এতিয়া আছে মেহেন্দি পৰ্ব। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব, কি হৈ থাকে দেখুৱাই থাকিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ লুকা লুকা দিম নহ'বনে? তোমাক লগাই নিদিওঁ, তোমাক লগাই নিদিওঁ। মই লগাই দিম কিন্তু এই বাজনী লগাই দিব। সেইযোৰা পিন্ধিবা নেকি? কোনে? বাবি নহয় তাই লেহেংগা তোমাক লগাই নিদিয়ে, তোমাক লগাই নিদিয়ে, গালি দিব। তোমাক লগাই নিদিয়ে, তোমাক লগাই নিদিয়ে। এইফালে চোৱা, এয়া বাক এতিয়া মেকআপ কৰি দি আছে ধুনীয়াকৈ। মই এতিয়া জুম কৰিব নোৱাৰোঁ। খানা মেইন নহয় জানো, কিবা কিবি কামৰ মাজতো এতিয়া আমি অকণমান আজৰি হৈ খাবলৈ আহিলোঁ। গোটেইকেইজনী খাই আছোঁ। এতিয়া খাই বৈ আজৰি হৈ আকৌ উৎপাত ষ্টাৰ্ট হৈ যাব। সিহঁতে বেছিকৈ খাইছে মানে সেইকাৰণে লাষ্টত বিয়া ঘৰ হয় খাবতো লাগিবই, উপৰখন থাকিব নোৱাৰোঁ। কইনা বাইদেউ আহি এতিয়া বহিছেহি। প্ৰথমতেই চলিছে ফটোশ্বুট, ভিডিঅ' শ্বুট, ৰিল শ্বুট, এইবোৰ মেইন নহয় জানো। গতিকে ভিডিঅ' ফটো ৰিলছ এইবোৰতো হ'বই লাগিব নে কি কয় ৰাইজ? তেনেহ'লে ভিডিঅ'টো আজি চাই থাকিব শেষৰলৈকে। আৰু এয়া আমাৰ ধুনীয়া ধুনীয়া বাইদেউ ভণ্টি কেইজনী সাজি কাচি আহিছে, মজা মজা ধুনীয়া ধুনীয়া হৈ। অঁ ভিডিঅ' কৰি আছা মানে একচুৱেলি বহুত দিনৰ মূৰত লগ পালোঁ তাইক। এতিয়া লাষ্টত মোৰ এটা থাকি নাই। এতিয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ মেহেন্দি আৰ্টৰ। এইফালে ইমান ধুনীয়াকৈ মেহেন্দি আৰ্ট কৰিবলৈ লৈছে। এগৰাকী হৈছে কইনাৰে ভাগিন, খুব ধুনীয়া মেহেন্দি আঁকিব জানে তাই। গতিকে গোটেই মেহেন্দি আঁকি দিয়া দায়িত্ব তাইৰ। কি আঁকি দিয়ে আমি নাজানো, মুঠতে আমাক আঁকি দিব লাগিব। এইফালে কইনাক আঁকি আছে। তাই খুব ধুনীয়া মেহেন্দি আৰ্ট কৰিবলৈ জানে। তাই ক'তো শিকা নাই, কিন্তু নিজে নিজে শিকি শিকি ইমান ধুনীয়া আঁকিব জানে নহয়। সেইকাৰণে কৈছোঁ বোলো মোকো আঁকি দিবা দেই। মইতো এইবোৰত শূন্য, ভালদৰে আঁকিব নাজানো, আৰু যে হাতখন ইমান কপে। আমাৰ মেহেন্দি কি ধুনীয়া। এইফালে মেহেন্দি লগাই আছে। এইফালে ট্ৰেডিং হৈ আছে এতিয়া। এইফালে কইনা পূৰা নাচি নাচি লাগিছে, গাত তত নাই, উগুল থুগুল মন। অকণমান আগতে পিছে কান্দিলে, এতিয়া আকৌ হাঁহিছে বাৰু। এয়া হৈছে কইনাৰ বৌয়ে, পূৰা নাচি আছে। আমি বাহিৰৰ ভিউ চাবলৈ আহি আছোঁ এতিয়া। পুৰা আন্ধাৰ। এতিয়া ভাবিলোঁ অকণমান বাহিৰৰ ভিউটো অলপ চাই যাওঁ, বাহিৰৰ নাজাৰাটো চাবলগীয়া অলপ নে কি কওঁ। অলপ ঠাণ্ডা পৰিছে নহয়নে? এতিয়া আকৌ চবেই নিজৰ নিজৰ কামত ব্যস্ত, মেহেন্দি লগোৱাত ব্যস্ত। মেহেন্দি নলগালে নহ'ব নহয়, বিয়া যিহেতু, সকলোৰে গাত বিয়া, মন উগুল টুগুল। এইফালে আকৌ মেহেন্দি আৰ্টিষ্টে বেলেগক আৰ্ট কৰাত লাগিছে। আগিয়া বৰমালা और ये बिजी गर्ल। মাষ্টৰনি বাইদেউ মেহেন্দি হৈ গ'ল কমপ্লিট। এতিয়া ফটোশ্বুট হ'ব। কিবা এটা কৈ দিয়া, ফিলিংছ কেনেকুৱা তোমাৰ? ভাল বেয়া চবখিনি, দুখো লাগিছে, ভালো লাগিছে। নতুন লাইফ এটা ষ্টাৰ্ট কৰিব গৈ আছোঁ, আৰু আশীৰ্বাদ কৰিব। দিয়া মোক দিছে বা মই ভাবিছোঁ মোৰ কাৰণে আনিছা। মুझे দুখ লগ গয়া। বহুত ধুনীয়া মেহেন্দি আৰ্টিষ্ট। এয়া মেইন হয়।
লৈ লওঁ জীৱনত লগত দিব মই কৈ আছো এইটো হৈছে আমাৰ ডাঙৰ বা জীৱনত তাই কোনোদিন বোলে মেহেন্দি আঁকি পোৱা নাই কিন্তু আজি বিয়া বুলি আঁকিছে কালি থ্ৰেডিঙৰ ৰেকৰ্ড হৈছিল আজি মেহেন্দি ৰেকৰ্ড হৈছে এইটো আৰু বা আৰু কিন্তু বহুত ষ্টাইল কৰে দে বাই কিন্তু ষ্টাইল কৰে নিজৰ মতে চব বিজি মানুহবোৰ এইফালে থাকে এইবোৰ আহক এতিয়া আমি চাওঁ কইনাৰ ডান্স কইনা এতিয়া নাচিব ধৰিছে অলপ অলপকৈ জ'চটো আহিছে আৰু নে কি কয় আৰু মই ভিডিঅ' কৰি ফটো কৰি একদম মানে ভাগৰি গৈছোঁ চবফালে ফটোগ্ৰাফী মই কৰি আছোঁ জানেনে একদম মানে এইটো যে বহুত বেয়া কাম মোৰ আপোনালোকে যদি ফটো উঠাব জানে প্লিজ গাইজ বেলেগক নক'ব যে মই ফটো উঠাব জানো বা দেখুৱাই নিদিব ফটোখন যে ধুনীয়া উঠিছে মানে কোনোবাই যদি চান্স পায় দেখি যায় হৈছে আৰু আপুনি খতম মানে চেচ মোৰো চেম সেই একেই অৱস্থা ইফালে যাওঁ বৰষা সিফালে যাওঁ বৰষা মেইন মানে বৰষা তাৰ মাজতে আকৌ কমপ্লেইনকেইটা আছিল নহয় যে এইটো এংগল মিলা নাই সেইটো এংগল মিলা নাই পূৰা এংগল মিলাই উঠাব লাগিব নহ'লে আৰু জানো নহয় সিহঁতৰ হেভি দুখ কি কৰিব আৰু এই যে কেমেৰামেন হৈ ফুৰা বা ফটো উঠাব জনা বম কামোৰ দেই আৰু যে মোৰ স্পেচ পূৰা ফুল হৈ গৈছে চবকে ফটো দিছোঁ ডিলেট মাৰিছোঁ ফটো দিছোঁ ডিলেট কৰিছে তেনেকুৱা এতিয়া আৰু আধা আধি আছে গোটেই মোৰ স্পেচ মানে ফুল একদম এতিয়া আহিলোঁ খাবলৈ মানে ইমান বিৰাট ভোক লাগিছে দিনটো তেনেকৈ একো খোৱা নাছিলোঁ পূৰা ভোকত থাকিব নোৱাৰি খাই দিবলৈ আহিলোঁ আৰু হাই কোৱা ডাঙৰকৈ কোৱা কইনাৰ মেহেন্দি লগায়ো শেষ হৈ গ'ল এতিয়া তাইও খাই আছে আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই